নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ আপোনালোকৰ সকলোৱে ভালে খবৰ চাকৈ। আজি যিহেতু বতৰটো ইমান ধুনীয়া ফৰকাল বতৰ দেখিছেনে বাৰু। আৰু আজি আমাৰ গাঁৱলৈ আমাৰ বাইদেউ এগৰাকীয়ে বজালবাৰী বাইদেউ এগৰাকীয়ে কাপোৰ আনিছে। কাপোৰৰ তেওঁ বিজনেছ কৰে, তাকে অকণমান আপোনালোকক দেখুৱাম বুলি ভাবিলোঁ। এয়া হৈছে আমাৰ বাইদেউ দেই। বাইদেৱে কাপোৰৰ বিজনেছ কৰে বজালবাৰী। তেওঁ নামটো হৈছে ৰীণা নেওগ। আৰু এইফালে তেওঁ আনিছে কাপোৰ। কি কি কাপোৰ আনিছে উলিয়াই দেখুৱাওকচোন। কাপোৰ আনিছোঁ গাৰু কভাৰ, ষ্টল, মেখেলা। সেইবোৰ দামবোৰ কিমান কিমান ভালকৈ কৈ দিয়ক দেই। মেখেলা এইখন ভাল লাগিছে দেই। 250 টকা এখনত। অঁ অকণমান কম বেছ হ'ব নেকি? কম বেছ ল'লে হ'ব আৰু এখন মেখেলা। তাৰপিছত ভাল লাগিছে যাওঁ মেখেলা ফুল। আমাৰ প্ৰত্যেক এগৰাকী মহিলাৰ কাপোৰৰ প্ৰতি বহুত ৰাপ দেখিছে নহয়। এয়া হৈছে মোৰ নন্দা দেই, তেওঁ আহিছে। আৰু এনেকুৱা মেখেলা এইফালে আমাৰ জেঠাই। নমস্কাৰ দিয়ক। নমস্কাৰ। এইখন মেখেলা ভাল লাগিছে। অঁ এখন ধুনীয়া লাগিছে। এইখনৰ কিমান দাম? এইবিলাকো 200 টকা। 200 টকা এখন। বেড কভাৰ আৰু কি কি আছে? বেড কভাৰ, গাৰু কভাৰ, এইবিলাক গৰম ব্লাউজ। অঁ এনেকুৱা গৰম ব্লাউজ ঠাণ্ডা ছিজনতে গৰম ব্লাউজবিলাক ভাল লাগে। এইবিলাক জোৰ কাপোৰ। এইবিলাক আপোনালোকৰ যদি কাৰোবাৰ কাপোৰ দৰকাৰ হয়, ঠাণ্ডাই হওক বা গৰম গৰম কাপোৰ বা যি কাপোৰে লাগে, আপোনালোকে কণ্টেক্ট কৰিব পাৰিব। আৰু মোৰ ভিডিঅ'ত নাম্বাৰটো দি দিম তেওঁ ভাগৰ। তেওঁ গৈ ঘৰতে দি থৈ আহিবগৈ পাৰিব। কাপোৰ এড্ৰেছটো ভালকৈ দি দিব আপোনালোকৰ। দেখিছেনে এযোৰ কণ্ট্ৰাক্সৰ জোৰ কাপোৰ। এযোৰ কিমান দাম? এইবিলাক 1600। অঁ হয়, এযোৰ ময়ো লৈছোঁ। কাৰণ এনেকুৱা এযোৰ ময়ো ল'লোঁ, বাইদেউৰ পৰাই ল'লোঁ। তেওঁ ভাল লাগিছে পিন্ধি। কাপোৰযোৰ পাতল আৰু বৰ ধুনীয়া কাপোৰ দেখিছেনে। জেঠাই ল'ব নেকি কাপোৰ কানি? কাপোৰ ল'ব নেকি কিবা কিবি? এতিয়া নলয়, পইচা পাতি হ'লে ল'ব ন। চবেই কাপোৰ চোৱা ব্যস্ত। এয়া দেখিছে নহয় বাৰু। আপোনাৰ বিজনেছটো কৰা কিমান দিন হ'ল? মোৰ হ'ল বাৰু আজি প্ৰায় 5 বছৰমানেই হ'ল নেকি। অঁ কেনেকুৱা চলিছে বিজনেছ? বিজনেছটো বৰ্তমান ভালেই চলিছে বাৰু। কিন্তু এতিয়া এই মানুহবিলাক পথাৰত যোৱা হৈছে নাই। অঁ কাপোৰ ক'ৰ পৰা আনেগৈ আপুনি? কাপোৰ মই যোৰহাটৰ পৰা আনো। যোৰহাটৰ কোন জেগাৰ পৰা আনে? যোৰহাটৰ নিৰ্মল চাৰিআলি। অঁ ঠিক আছে। কাপোৰ ভাল লাগিছে দেই। তেনেকৈ বিজনেছখন অকণমান বঢ়াবগৈ আৰু দেই, বঢ়াই গৈ থাকিব। ভাল হৈছে। প্ৰত্যেকগৰাকী মহিলাই যদি এনেকৈ কিবা এটা নহয় কিবা এটা কৰি যদি ব্যস্ততা হৈ থাকে, বহুত ভাল কথা। আজিৰ যুগত পইচা পাতি বহুত দিগদাৰ চলিবলৈ মেলিবলৈ। পইচা পাতিয়ে মেইন। চলিবলৈ নহ'লে নহৈছেগৈ আৰু ন। সকলো মহিলাই যদি এনেকৈ কিবা এটা নহয় কিবা এটা কৰি যদি লাভৱান হ'ব পাৰে, বহুতেই পৰিয়ালটোৰ কাৰণে সুখবৰ। আজিকালি যুগত মতা মাইকীয়ে সমানে কৰিব লাগে, তেতিয়াহে হয় আৰু, হয় নহয় বাৰু? ধুনীয়াকৈ সংসাৰখন ধুনীয়াকৈ চলে। আৰু এইখনো ফুলনি সিহঁতি বৰ ধুনীয়াকৈ পাতিছে দেখিছেনে বাৰু। আৰু মোৰ এয়া ভিডিঅ' দেখুৱালোঁ। কেনে পালে আপোনালোকে মোক কমেণ্ট কৰি জনাব। আৰু কাপোৰবিলাক কেনেকুৱা দেখিছে তাকো কমেণ্ট কৰি জনাব। যদি আপোনালোকক দৰকাৰ হয়, আপোনালোকে কণ্টেক্ট কৰিব। মই নাম্বাৰটো দি দিম বাৰু। আৰু এড্ৰেছটো ধুনীয়াকৈ দি দিবগৈ। ষ্টল অনা হ'ব, কভাৰ, বেড কভাৰ এইবিলাক। অঁ সেইবোৰ যদি দৰকাৰ হয় তেওঁ দিব পাৰিম বুলি কৈছে। আৰু যিহেতু জেকেট আমিও ল'ম আৰু দেই। ভালকৈ আনিব, ধুনীয়া আনিব আৰু ইয়াকে কৈ মোৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। যদি মোৰ ভিডিঅ'টো আপোনালোকে চাই ভাল পায়, লাইক কমেণ্ট শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব। আজিলৈ আহোঁ, ধন্যবাদ।